ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰটো খণ্ডত ধনৰ দুই ধৰণৰ ব্যৱহাৰৰ সম্পৰ্কে জানিলোঁ আৰু কৃপণৰ মানত কামতকৈ যে ধনৰ মূল্য বেছি সেই কথাও আমি জানিলোঁ। আজি আমি কৃপণৰ শ্ৰেণীৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীত কেনেধৰণৰ কৃপণ থাকিব পাৰে আৰু তেওঁলোকে কেনেকৈ আনৰ ভৰসাত জীৱন যাপন কৰে সেই বিষয়ে জানিবলৈ আমি এতিয়া পাঠটোলৈ আগবাঢ়োঁ। পৃথিৱীত এনে কিছু লোক আছে যিয়ে কেৱল আনৰ ওপৰত ভৰসা কৰি গোটেই জীৱন কটাবলৈ চেষ্টা কৰে। যেনে খাবলৈ ভাল ভাল বস্তু হেঁপাহ থাকিলেও নিজৰ টকাৰে কেতিয়াও খাবলৈ নিবিচাৰি আনৰ টকাৰে ডকচি খাব বিচাৰে, বা লোকৰ পালে ভাল পিন্ধিব বিচৰাৰ লগতে লোকৰ কামত বাহন নহ'লে এখোজো আগবাঢ়িব নিবিচাৰে। কিন্তু নিজে খৰচ কৰিবলৈ হ'লে টান ভাত খোৱাৰ লগতে ধাৰীৰ দৰে কাপোৰ পিন্ধিয়েই দিন কটায়। পিছে ক'বলৈ হ'লে এই শ্ৰেণীৰ কৃপণৰ খোৱা পিন্ধাৰ নামত সদায় ডাংকোপ মৰা, কিন্তু তেওঁলোকে কেতিয়াও নিজৰ কথা আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে। ঘৰত খাৰৰ পানীৰে খোৱাৰ পৰিৱৰ্তে বাহিৰত ঘিউৰ কথা কোৱা আজিৰ দিনতো বহুত মানুহ আছে। তেওঁলোকে সামান্য বস্তুৱেই হওক বা কথাকেই হওক মিছা দাবী মাৰিবলৈ নেৰে। যেনে ভগা কাঁহীক ৰজাসকলে খোৱা পাত্ৰ অৰ্থাৎ মাইহাং আৰু ফটা কথাক তোলা ভৰা কাপোৰ বুলিহে ফিতাহী মাৰে। আমি এতিয়া জানিব পাৰিলোঁ যে পৃথিৱীত কেৱল এক শ্ৰেণীৰ কৃপণেই নাই, বিভিন্ন ধৰণৰ কৃপণ দেখা যায় আৰু তেওঁলোকে ধন সাঁচি থোৱাৰ বাহিৰেও আনৰ ওপৰত নিৰ্ভৰ কৰি গোটেই জীৱন চলিবও বিচাৰে। কিন্তু এইখিনিতে ক'ব নোৱাৰি যে তেওঁলোকে কিহৰ বাবে কৃপণালী কৰে বা কিহৰ পৰা এই কৃপণালী জন্মে তাক সঠিককৈ কোৱাটো তেনেই টান। যদি আমি তেওঁলোকৰ জীৱনশৈলীৰ ওপৰত অলপ চকু ফুৰাওঁ তেনেহ'লে অলপ হ'লেও কৃপণালী কৰাৰ কিছু থল বিচাৰি পাম। সেয়ে এতিয়া আমি কৃপণসকলৰ জীৱন বৃত্তান্তৰ আলোচনালৈ আগবাঢ়োঁ। কৃপণসকলে ধন উভৈনদী কৰি পৃথিৱীত সুনাম পাবৰ মনেৰে কৃপণালী কৰে আৰু কিছুৱে সন্তানলৈ শেষ নোহোৱা ধনৰ এক ভাণ্ডাৰ বান্ধি থবৰ বাবে কৃপণালী কৰে। পিছে এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন সাঁচিলে নিজৰ মনৰ ইচ্ছা পূৰ হ'ব তেওঁলোকে নিজেই ক'ব নোৱাৰে আৰু গোটেই জীৱন কৃপণালী কৰোঁতেই যায়। এনে কৃপণালীৰ মাজতে পৃথিৱীত আৰু এক শ্ৰেণীৰ কৃপণ দেখা যায় যিয়ে ধনৰ পৰিমাণ বাঢ়িলেই তেওঁলোকৰ সুখৰ পৰিমাণ বাঢ়ি যায় আৰু চকুৰে চাই থাকিয়েই তৃপ্তি লাভ কৰে। আনহাতে সন্তানহীন নতুবা কোনো পৰিয়াল নথকা লোকসকলেও কোনো কাৰণ নোহোৱাকৈ কৃপণালী কৰা এনে বহু মানুহ আমি দেখিবলৈ পাওঁ। অসমীয়াত এষাৰ কথা আছে যে ৰজাৰ আক্ৰোশ আৰু বজাৰ আক্ৰোশ সমান, অৰ্থাৎ ৰজাই প্ৰজাৰ হিতৰ কাৰণে ধন সাঁচে আৰু সন্তানহীন লোকে ধন চাই থাকিবৰ বাবেহে ধন সাঁচে। কিন্তু ইয়াৰ বাহিৰেও এনে কিছু লোক আছে যিয়ে কোনো ডাঙৰ কামৰ বাবে কটকিনালী অৰ্থাৎ কৃপণালী কৰি ধন সাঁচি সময়ত সি মুকলি মনেৰে খৰচ কৰে। কিন্তু তেওঁলোকক কৃপণ বুলি ক'ব নোৱাৰি, কিয়নো ভৱিষ্যতলৈ যাতে কোনো সমস্যাত পৰিলে সেই সঞ্চয় টকাৰে নিজৰ প্ৰয়োজন পূৰণ কৰিব পাৰে সেইলৈ তেওঁলোকে সময়ত কটকিনালী কৰা দেখা যায়। সেই গতিকে আমি জীৱনত কৃপণালী কৰি ধন সাঁচি নিজৰ প্ৰয়োজনীয়খিনি যদিও পূৰ কৰিব নোৱাৰোঁ তেনেহ'লে সেই ধনৰ কোনো মূল্য নাই আৰু তাৰ লগতে নিজৰ কৰণীয়খিনি কৰিও যি নিজৰ ভৱিষ্যতৰ বাবে ধন সাঁচে সেয়াহে আমাৰ প্ৰকৃত ধনৰ ব্যৱহাৰ। আমি এতিয়ালৈকে ধনৰ ব্যৱহাৰত কৃপণ লোকৰ স্বৰূপ দেখি আহিছোঁ যদিও তাৰ বিপৰীতে আৰু এক শ্ৰেণীৰ লোক আছে যিয়ে কোনো বিচাৰ বিবেচনা নকৰি অবাবত ধন খৰচ কৰে আৰু তেওঁলোকক ধোঁৱাখুলীয়া নামেৰে বিবেচিত কৰা হয়। ধনৰ উচিত ব্যৱহাৰ নাজানিলে যিদৰে কৃপণ লোকে আনৰ গৰিহণা খাব লগা হয়, ঠিক সেইদৰে ধোঁৱাখুলীয়া লোকসকলেও ধনৰ উচিত ব্যৱহাৰ নাজানি আনৰ গৰিহণা খাব লগাত পৰে।
কিয়নো এনে লোকসকলে ধন থকাৰ দিনত ধনক সৎব্যৱহাৰ নকৰি যধে মধে খৰচ কৰে। আনকি এনে লোক এদিন ধনী হয় আৰু এদিন দৰিদ্ৰ হয়। অৰ্থাৎ থকাৰ দিনত নিজৰ টকাৰে ভোজে ভাতে খায় আৰু শেষলৈ আনৰ ভাতলৈ আশা পালি থাকিব লগাত পৰে। চাবলৈ গ'লে খৰচী লোকসকলে অভাৱ কি সেই বিষয়ে একো উমান নাপায় বাবেই থকাৰ দিনত সি লগাতকৈ অধিক খৰচ কৰে আৰু আনকো খৰচ কৰিবলৈ উদগাই দিয়ে। এনে লোকসকলে পাছলৈ ধনৰ নাটনিত পৰি ককবকাই থাকিলেও তেওঁলোকৰ স্বভাৱ কেতিয়াও সলনি নহয় আৰু নিজৰ ইচ্ছা মতে চলি থাকিবলৈ বিচাৰে। আমি পাই আহিছোঁ যে কৃপণৰ কৃপণালি কৰাৰ যিদৰে কোনো কাৰণ সঠিককৈ ক'ব নোৱাৰি, ঠিক সেইদৰে ধোঁৱাখুলীয়া হোৱাৰ কাৰণো সঠিককৈ ক'ব নোৱাৰি। কিয়নো তেনে শ্ৰেণীৰ লোকে নিজৰ যশস্যা পাবৰ বাবেহে ধোঁৱাখুলীয়া হয়। কিন্তু শিক্ষিত মানুহে এনে যশস্যাক কোনো গুৰুত্ব নিদিয়ে। তাৰ পৰিৱৰ্তে অশিক্ষিত লোকেহে এনে খিতাপ কৰে বুলি জ্ঞান কৰে। কিয়নো অশিক্ষিত লোকৰ মনত যেনেকৈ ধনীৰ অত্যাচাৰক গৌৰৱ আৰু ধনীৰ মাৰ-কিলক আদৰ বুলি ভাবে, ঠিক অশিক্ষিত লোকে খৰচ কৰা মানেই বৰলোক বুলি গণ্য কৰে আৰু মহৎ লোকৰ স্বভাৱ বুলি ভাবে। এনে মানুহৰ কোনো ভাল বেয়াৰ বিচাৰ নথকাৰ বাবেই মানুহৰ পৰা প্ৰশংসা পাবলৈ নিজৰ হিতাহিত জ্ঞান হেৰুৱাই অনুচিত খৰচ কৰি নিজৰ জীৱনলৈ দোষ মাতি অনা দেখা যায়। সেয়ে আমি হাতত টকা থাকিল বুলিয়েই কোনো চিন্তা চৰ্চা নকৰাকৈ বা যশস্যা পাবলৈ কেতিয়াও অবাবত ধন খৰচ কৰিব নালাগে। কিয়নো অবাবত কৰা খৰচে মানুহৰ জীৱনলৈ দুখৰ দিনহে চপাই আনে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানখিনিলৈকে আলোচনা কৰিলোঁ। পাছৰখিনি পুনৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম।